দুজনী খেলি আছে হেয়া हेलो गाइस की खबर আপোনালোকৰ আশা কৰো আপোনালোকে নিশ্চয় ভালে আছে আজি অলপ বেলেগ ষ্টাইলত ভিডিঅ'টো আৰম্ভ কৰিলো আৰু এতিয়া চাই থাকক মই কোড গৈ আছো নিশ্চয় আগলৈ চাব আৰু গম পাব অবশেষত গৈ আহি পালো আমাৰ মঞ্জিল ইমান দূৰ আহি কিবাকে পাই গলো আৰু বহুত টাইম লাগিল আহি পেলাই কিন্তু পালো মুঠতে আৰু এতিয়া টিকেটটো কাটিলো সোনকালে টিকেট নাকাটিলেনো কেনেকৈ সোমাম আৰু টিকেট বেছি নহয় অনলি 20 টকা সো আৰামছে আহি যাব পাৰে আৰু অৱশেষত গৈ প্ৰৱেশ কৰিলো ভিতৰত আৰু যেহেতু মই এনেকৈ ক'ব লগা হৈছে কাৰণ তাত গান মানে চলি আছে তো সেইকাৰণে মই এনেকৈ ক'ব লগা হৈছে আৰু বাকী চাই থাকক এতিয়া দেখাই আছো বহুত ধুনীয়া মানে বহুত ধুনীয়া প্লেচ জাগা যি আছে চব দেখাম আৰু এতিয়া চাওক পাৰ্কৰ ভিতৰৰ সুন্দৰ মনোমোহা দৃশ্যবোৰ কিমান ধুনীয়াকৈ আছে আমি বৰ্তমান ওপৰৰ পিনে গৈ আছো এইটো সাইডে কি আছে চাই লও তাত আৰু আহিছোহে মাত্ৰ ঘূৰিবতো বহুত আছে সাম কি আৰু তোমাৰ কেনেকুৱা লাগিছে কৈ দিয়া খুব সুন্দৰ লাগিছে ভাল লাগিছে ভাল লোকেশন মজা লোকেশন দেখাই আছো মজা লোকেশন মানে মজা লোকেশন একদম মজাই আৰু মানে হেলমেট লৈ হাতখন বিষাই গল ইমান মানে ওজন হৈছে মই লৈ ভৰি বিষাব এতিয়া উঠি ওপৰত হ'ল ইয়াতকৈ ডাঙৰ পাহাৰ উঠো মই আৰু কি বেয়া লাগিব মজা লাগিছে ৰে মিট মাই ফ্ৰেণ্ড ডলু এণ্ড ফলু লগত পাই গ'লো মোৰ আহি পেলাই ইয়াতে মোৰ আৰু এটা ফ্ৰেণ্ড আছে তাতে এইটো মোৰ ডাইনাছৰ জীবন বাটৰ লগত এই পিনেও আছে আকৌ মোৰ লগত
আহি থাকোঁতে পালোঁ চাওক এয়া মোৰ বেষ্ট ফ্ৰেণ্ড তিনিজন হেৰাইছিলে চ' ইয়াতে লগ পালোঁ আৰু মোৰ ফূৰ্তি দেখিছেনে ইহঁতক লগ পাই কিমান ভাল লাগিছে তো বলক এতিয়া কিজানিবা পাহাৰৰ ওপৰে বাঘ ভালুক সিংহ কিজানিবা দেখাই পাওঁ হয়নে নহয় তো বলক নহয় জিৰাফ এইটো যাব মানে টাইম নহব কাৰণ আমাৰ আহুতে আজি পলম হৈ গ'ল বহুত মানে বহুত দেৰিকে আহি গ'লো যদি মৰ্নিংতে আহিলো হয় ন মানে গুটেইখিনি মানে ঘূৰিব পাৰিলো হয় বাট এতিয়া যিখিনি পাৰো সেইখিনি চাম আৰু বলক আৰু এয়া মোক নিশ্চয় দেখা পাইছে শিলৰ মাজে মাজে শিল কৰি হৈ পেলাই গৈ আছোঁ শিল কৰি চৰি দে অলপ ধেমালি কৰি দিলোঁ আমি বৰ্তমান গাঁৱত আহি পালোঁ মানে গাঁৱত উপস্থিত হ'লোঁ আৰু এয়া গৰু আছে তাত গৰু ক'ৰ পৰা আহিছে ইয়াৰ লগত মই চিনাকি কৰাই দিছোঁ ন মোৰ ফ্ৰেণ্ডটো নাই দিয়া নাই দিয়া নিটমাই বিগ ফ্ৰেণ্ড ইছকা নাম আৰু মোৰ চবতকৈ একদম মোৰ বেষ্ট ফ্ৰেণ্ড হয় এয়া মোৰ ওচৰত আছে নাম যাৰ হ'ল ডাইনু নাম হ'ল ডাইনু এইটো মোৰ মৰমৰ একদম মানে একদম বহুত মৰমৰ এয়া চাওক ডাঙৰ ফ্ৰেণ্ড মোৰ আৰু ঘূৰি থাকোঁতে আহি থাকোঁতে হঠাৎ দেখা পালোঁ মোৰ প্ৰিয় জুলনা আৰু জুলনাত নুঠাকৈ মই কেনেকৈ থাকিব পাৰোঁ চ' সেইকাৰণে উঠিয়ে দিলোঁ আৰু ইয়াতে আছে মোৰ ভণ্টি দুজনী খেলি আছে সেয়া কি মজাকৈ খেলি আছে দেখিছে ন আপোনালোকে আগতে সৰুতে আমি এনেকৈ খেলিছিলোঁ মানে এইটো দেখা পাই ভাল লাগিল সৰুকালৰ কথা মনত পৰি গ'ল ইয়াতে আৰু আছে শিলৰ আৰু ইয়াতে মোৰ প্ৰিয় বস্তু আছে এতিয়া মই ইয়াতে উঠিম মই চবতে উঠিম মোক দেখা পালেই হ'ল চব বস্তু মই চবতে উঠিম
ইয়াতে পাৰ্কৰ ভিতৰতে আৰু এখন সৰু পাৰ্ক সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাই দিছে ইমান ধুনীয়াকৈ, য'ত অনলি সৰু ল'ৰা ছোৱালী আৰু বেলেগ কোনো নোৱাৰে। আৰু ইয়াত আছে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। সকলোবোৰ থকাৰ লগতে মিনি ৱাটাৰফল এটাও আছে, আৰু ৱাটাৰফলত যদি প'জ নিদিওঁ ষ্টাইল নমাৰোঁ সেইটো কেনেকৈ হ'ব, হয়নে নহয়? ষ্টাইল মাৰি দিলোঁ আৰু। আৰু সকলোবোৰ থকাৰ উপৰিও ইয়াত আছে এটা ধুনীয়াকৈ শিৱ মন্দিৰ, আৰু ফুৰাও হ'ল, চোৱাও হ'ল, দৰ্শন কৰাও হ'ল, সকলো কাম একেলগে কৰা হৈ গ'ল। আৰু এতিয়া যাব হ'ল, বিদায় দি দিলোঁ পাৰ্কখনক। তো বাই বাই, নেক্সট কেতিয়াবা আকৌ আহিম।